ফাৰ্মাচীত আহিছিলোঁ ফাৰ্মাচীত নালাগে নালাগে সেইটো কথা নালাগে নালাগে কথা নালাগে কথা হাই দোস্ত গুড মৰ্ণিং আশা কৰোঁ সকলোৱে ভাল আৰু আমিও ভালে আছোঁ আজি ব্লগটো ৰাতিপুৱা বনাব ওলাইছোঁ এই ৰাতিপুৱা আমি নাস্তা খাব ওলাইছোঁ টিকলি আৰু মই কি খাইছা টিকলি লুচি আৰু বুটৰ দাইল আৰু আজি ভাবিছোঁ আমি অলপমান বজাৰলৈ যাম অলপ বজাৰ কৰিম আৰু আজি শুকুৰবাৰ আজি হয়তো মোৰ এয়া কপালৰ চিলাইটো খুলিব পাৰে চাওঁ আবেলি ফাৰ্মাচীলৈ গৈ কি কৰে চিলাইটো খোলে নে নুখোলে আৰু অলপ বজাৰ কৰি আহিম এতিয়া আমি আজি ভাবিছিলোঁ বজাৰলৈ যাম কিন্তু বজাৰলৈ যোৱা নহ'ল কেলে মোৰ আজি মানে এই চিলাইটো খুলিব আজি শুকুৰবাৰ গতিকে আজি চিলাইটো খুলিব নেকি ইভিনিঙে গম পাম এই পৰি যাবা ইভিনিং গম পাম ইভিনিং ফাৰ্মাচিষ্টলৈ যাম মানে ফাৰ্মাচীত যাম কি কৰে চাওঁ আহকচোন খোলে নে নুখোলে আজি খুলিলে আৰু ভাল হ'ব ऐसे तक ड्रेसिंग करवा निका तो मुझे कोई आज काल का बंद कर दे खामान निका आठा बोलता सर এই পুরো মানে আছে অল্প উপরে লাগে দেওয়া লাগে আর মানে আঠাটা খুলে দিতেছি না খামান নিকা না ব্যান্ডেজ দিয়ে দেই ব্যান্ডেজ দিয়ে দেই মানে হ্যাঁ ইমান ওচৰতে লগতে যাব মানে এইটো নাথাকিব আৰু ৰাতিতে ওলাইছে পুৰা না কাপড় আছে নাকি ডিজাইন কি আছে আর একটুৱে নানিলো নহয় কটন নাই নেকি কটন কটন নেকি না এতিয়া চব লৈ আহিছিলোঁ এতিয়া আৰু মানে দাম সাম দিছিল না তেল দিছিল একো দিয়া নাই এইটো বহুত দিন হ'ল ন 4 দিনমান হ'ল নেকি মই মুছি দিছিল দিয়া থেংক ইউ নাথাকিব যেন লাগিছে নাই দিয়াতে ইমান কামিছে মানে ইমান কামা মানে হ'লতো এইটো 4 দিন মানে এইটো নাথাকিলে কালি আকৌ আহিব নাই আপনি ব্যান্ডেড লৈ লব যেন নাথাকে ব্যান্ডেড লৈ ল'ম ন ব্যান্ডেডটো লগাই দিব দুসেট পৰা দেখবা খুলি এয়া ফাৰ্মাচীত আজিও আহিলোঁ শুকুৰবাৰে খুলিম বুলি ক'লে চিলাইটো কিন্তু খোলা নহ'ল ৰাস্তাত এনেই ফুৰিব আহিছোঁ আৰু এতিয়া অলপমান ফুৰি ঘৰলৈ যাম ৰবিবাৰেহে কাটিব চিলাইটো ফাৰ্মাচিষ্টজনে শুকুৰবাৰে কৈছিলে যে চিলাইটো কাটিম বুলি কিন্তু আজি নাকাটিলে ৰবিবাৰেহে কাটিব কেলে মানে কপালত স্কুটিৰ পৰা যেতিয়া পৰিছিলোঁ অলপ দহকৈ মানে বেছি দহকৈ কাটা গ'ল সেইটো কাৰণত মানে আজি খোলা নহ'ল আৰু ৰবিবাৰে খুলিব ৰবিবাৰলৈ এতিয়া বাট চাওঁ তাৰপিছতে কি হয় ফাৰ্মাচীত আহিছিলোঁ ফাৰ্মাচীত নালাগে নালাগে সেইটো কথা নালাগে নালাগে কথা আজিও খোলা নহ'ল চিলাইটো ঘৰত বহি বৰিং আৰু মানে ইমান বৰিং হৈ গৈছোঁ এই চিলাইটো নোখোলালৈকেতো বাহিৰত যাব নোৱাৰোঁ কেলে ইয়াত ৰ'দ লগাব নোৱাৰোঁ ৰ'দ লগালে অলপ প্ৰব্লেম হ'ব গতিকে চিলাইটো খোলালৈ ৱেইট কৰিব লাগিব আপোনালোকে চাগে মোৰ আগৰ ভিডিঅ'ত দেখিছে মই কিমান মন্দিৰত গৈ দৰ্শন কৰোঁ গতিকে চিলাইটো খোলাৰ পিছত আকৌ মন্দিৰ দৰ্শন কৰিব লাগিব বাই বাই আপোনালোকে ভিডিঅ'বোৰ এনেকৈয়ে চাই থাকিব বাই বাই